1, 2, 3. Wah, কি পানী ও বাহ ঘুমে যায় দেখোন আপন ল'ব লাগিব এজনক নহ'লে মই উঠি যাম ক'ৰবাত बोल बम बोल बम जग जा बोले बाबा जग जा बोले बाबा जग जा बोल बम हेलो गाइस গুড মৰ্নিং আৰু এতিয়া গৈ আছো বল বম কৰিবলৈ আৰু আপোনালোকে দেখিছে আৰু চাই দিগৰ ভিডিঅ'টো পুৰা মজা হৈ আছে আৰু গমে পাইছে এইটো শাওনৰ মাহ চলি আছে আজি শাওনৰ তৃতীয়টো সোমবাৰ হয় সো আহিলো বল বমলৈ আৰু এতিয়া বল বম কৰিব গৈ আছো নদীত গৈ আছো আপোনালোকে চাই থাকিব ভিডিঅ'টো বেয়া ইণ্টাৰেষ্টিং হ'ব ন আৰু গাইস নদীত পুৰা ফুল পানী আহিছে এতিয়া অলপ নামিবলৈ অসুবিধা হ'ব পাৰে মোৰ কাৰণ যোৱাবাৰ ইয়াতে উঠি গৈছিলোঁ ন অলপ মৰম খেলিছিলোঁ পানীৰ লগত সেইকাৰণে উঠি গৈছিলোঁ আৰু সেইকাৰণে এবাৰ আৰু সেই মৰম ল'ব ইচ্ছা নাই ল'ৰাবিলাক তাৰ মিচিকিয়া হাঁহি আৰু আজি চবৰে মুখত মিচিকিয়া হাঁহিয়ে দেখা হ'ব কাৰণ গমে পাইছে কিহৰ কাৰণে মিচিকিয়া হাঁহি মাৰি আছে চ' শিৱৰ ভক্ত ন আৰু এইবাৰ অলপ প্ৰব্লেম হৈছে কাৰণ চিঙিত যোৱা কথা আছিলে কিন্তু যাব দিয়া নাই তাতে আৰু বহুতে যাব পৰা নাই আৰু গমে পাইছে 2 বছৰ ধৰি কিনে লকডাউন হৈ আছে সেইকাৰণে যাব পৰা নাই আৰু এতিয়া একদম আপোনালোকে চাই লওক মৰ্ণিং ভিউটো পুৰা গ্ৰীনাৰী হৈ আছে আপোনালোক মই দেখাই আছো নদীটো আহি পালো নদীত পানী চাব কিমান আছে মাই ডগছ ইমান পানী আছে এই পানীত যদি মই আৰু নামো হৈছে আৰু অৱস্থা বেয়া হৈ যাব মোৰ Oh no! আৰু গাইস ফাইনেলি নদী আহি পালো আৰু এতিয়া ইয়াতে চাও কিমান পানী আছে ভালকে অলপ দূৰলে যাই চাও ৰোক চালে ওই মা কি পানী ও মা মানে চাও তামাম পানী ইফালে মই সাঁতুৰিব নাজানো ইফালে ভয় লাগি আছে কিন্তু চাপৰ্ট ল'ব লাগিব এজনক নহ'লে মই উঠি যাম ক'ৰবাত মোবাইলটো পৰিব নেকি তামাম পানী হৈ আছে নদীত আৰু অলপ ৰিক্স হয় মানে কি সাঁতুৰিব নাজানো ইফালে সেইকাৰণে পানীলে বহুত ভয় লগা হৈছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু গমে পাইছে বলবম চলি আছে আৰু এইটো শাওনৰ মাহ চলি আছিলে আৰু শাওনৰ আজি তৃতীয়টো সোমবাৰ হয় সেইকাৰণে ভাবিলোঁ আজি বলবম এটা যাওঁ বুলি আৰু বলবমলৈ আহিলোঁ আৰু এতিয়া ইয়াতে পূজা কৰিব লাগিব সূৰ্যটো নোলোৱাৰ আগতে পূজা কৰিব লাগিব তেতিয়াহ'লেহে সফল হ'ব তো এইফালে আমি মাটিৰে আৰু মাটি ইয়াতে বালি আছে আৰু বালিৰে এটা শিৱলিংগ বনাই কিনে তাতে পূজা কৰিম পূজা কৰি কিনে ইয়াৰ পৰা পানী উঠাই কিনে আমি মন্দিৰত যাম আৰু মন্দিৰত গৈ কিনে শিৱলিংগত পানী ঢালিম তাৰপিছত আমাৰ পূজাও ছাকচেছ হ'ব আৰু চাই থাকিব আৰু আমি এতিয়া ইফালে বালিৰে এটা শিৱলিংগ বনাব লাগিব ঘুমে যায় দেখোন বম যাম ৰ মজাটো লৈ ল আহি যোৱা মোবাইল ৱাটাৰ প্ৰুফ নহয় Hey, Bang Jo! ইফালে সোমাই যায় দেখোন আৰু বালি বিলাক ইমান ঢিলা বেয়া সোমাই যায় দেখোন
ভিডিঅ' 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 মোবাইলত পানী ফটো আমি নকৰোঁ তামাম পানী আৰু কিছুমান ঠাইত মানে পুৰা দ আছে আৰু কিছুমানত দ নাই ইমান বাট ভয় লাগে দেই কাৰণ পানীৰ মাজত ইমান ধেমালি কৰাটো ভাল নহয় 360 ভিউ আছে Oh no! Yeah. মই ফটোটো লৈ আহো হ'ব দে নাই ইয়াতে নাই এইখিনি যাম যাই দিওঁ অ' তোক মাৰিবি হয় নাই এতিয়া এইখিনিতে মাৰ এইখিনিতে মাৰ এইখিনিত বল একেবাৰে মাৰ ইয়াৰ বেয়া হেৰি আমি গোটেইকেইটা মাৰিম তই মাৰিবি নেকি অঁ কোনে যাব হয় আৰু পূজা কৰা হৈ গ'ল আৰু পানীটো অলপ ঢালি দিওঁ তো গাইছ এতিয়া আমি পূজা কৰিব লাগিব আৰু ইয়াৰ পিছত আমি আৰু দুটা মন্দিৰত গৈ কেনে পানী ঢালিব লাগিব তিনিটা মন্দিৰত ঢালিব লাগে এটা ইয়াতে ঢালিলোঁ আৰু দুটা আছে সেই দুটাত পানী ঢালি কেনে আমি ঘৰত গুচি যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব ভাল লাগিব ৰৈ খেলা গ'লো ধৰ্ম পানী Om Namah Shivaya, 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 Shivaya.
আৰু আমাৰ পূজা কৰা হৈ গ'ল গাইছ 3টা মন্দিৰত পানী ঢালিব লাগে আৰু 3টা মন্দিৰত পানী ঢালা হৈ গ'ল আমাৰ ফাইনেলি আৰু এতিয়া ঘৰত যাম ঘৰত গৈ কেনে চাহ তাহ খাম চাহ তাহ খাই কেনে আকৌ ক'ৰবাত ওলাই যাম